নমস্কাৰ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোক সকলোকে মোৰ এই চেনেল যাযাবৰী টকছলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এখন অসমীয়া চিনেমাৰ ৰিভিউ এটা লৈ আহিছোঁ। ৰিভিউ মানে জাষ্ট দৰ্শক হিচাপে মোৰ এটা অপিনিয়ন, মতামত। মই চাই কেনেকুৱা পালোঁ চিনেমাখন। এই চিনেমাখন ইউটিউবত আছে আৰু চিনেমাখনৰ নাম হৈছে কাহিনী আঁৰৰ কাহিনী। এইখন এখন ভৌতিক চিনেমা। ভিডিঅ'টো আৰম্ভণিতে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ যে বহুতে ভাবে যে ইউটিউবত অসমীয়া ভাষাত ভাল ভাল কণ্টেণ্ট নাই আৰু হৰৰ ক্ষেত্ৰখনতো ভাল কণ্টেণ্ট নাই বুলি ভাবে। তেওঁলোকৰ বাবে মই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টো চাওক আৰু তাৰপিছত এই চিনেমাখন গৈ চাওক। তাৰপিছত আপোনালোকে গম পাব যে অসমীয়াত কেনেকুৱা ধৰণৰ ভাল ভাল কাম চলি আছে আৰু ইউটিউবত ভাল ভাল কাম এভেইলেবল আছে অসমীয়া ভাষাত। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজি মই যিখন চিনেমাৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেই চিনেমাখনৰ নাম হৈছে কাহিনীৰ আঁৰৰ কাহিনী। এই চিনেমাখন এখন ভৌতিক চিনেমা, হৰৰ জনৰ চিনেমা হয় আৰু এই চিনেমাখন আপোনালোকে ইউটিউবত এভেইলেবল আছে, তাত গৈ চাব পাৰিব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। চিনেমাখনৰ পৰিচালক হৈছে সৌৰভ বৈশ্য আৰু এই চিনেমাখনত অভিনয় কৰিছে হিমাংশু গগৈ, পম্পী বৰা, কৌশিক নাথ আৰু এজন অভিনেতা আছে, তেওঁৰ নামটো হৈছে সুপ্ৰভাত। তেখেতৰ উপাধিটো ইংলিছত GOP বুলি আছে, সেয়েহে মই প্ৰপাৰলি উচ্চাৰণ কৰিব পৰা নাই, সেইকাৰণে তেখেতৰ উপাধিটো মই ভুলকৈ নকওঁ। আহক এতিয়া চিনেমাখনৰ মূল বিষয়বস্তুলৈ আহোঁ। চিনেমাখনৰ মূল কাহিনীটো হৈছে এনেকুৱা যে এই চাৰিজন বন্ধু বান্ধৱী আছে, তেওঁলোকে এখন চিনেমাৰ পৰিচালনাৰ কামত লাগি আছে, জড়িত আছে আৰু সেই চিনেমাখনৰ লোকেশ্যন বিচাৰিবৰ কাৰণে তেওঁলোকে গৈ মায়ঙত উপস্থিত হয়। মায়ং অসমৰ এখন ঠাই হৈছে মায়ং, চবেই জানে। তাত গৈ উপস্থিত হয় আৰু তাত গৈ তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় সেই সকলোবোৰ জানিবলৈ আপোনালোকে চিনেমাখন চাব লাগিব। যদি চিনেমাখনৰ বিষয়ে একেষাৰে মই ক'বলৈ হয়, চিনেমাখনৰ বিষয়ে মই এটাই ক'ম যে খুব সুন্দৰ, এক্সেলেণ্ট, অ'চাম চিনেমা। যদি একদম পূৰা ভালকৈ একদম পূৰা কেজুৱেলি ক'ব যাওঁ যে একদম অ'চাম চিনেমা হয়, এক্সেলেণ্ট চিনেমা হয়। বহুতে ভাবে যে ভাল অসমীয়া কণ্টেণ্ট ইউটিউবত এভেইলেবল নাই। তেওঁলোকে গৈ এই চিনেমাখনৰ পৰা চাওক, গম পাব যে ভাল ভাল পৰিচালক, ভাল ভাল অভিনেতা অভিনেত্ৰীয়ে কিমান ভাল ধৰণে কাম কৰি এনেকুৱা ধৰণৰ কণ্টেণ্ট আমাক উপহাৰ দি আছে। এই চিনেমাখনৰ ডেছক্ৰিপশ্যন বক্সত তেওঁলোকে লিখি দিছে চিনেমাখন 2 বছৰ আগতে বনোৱা হৈছিল আৰু হয়তো 2019 মানত বনোৱা হৈছিল, কিন্তু কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে তেওঁলোকে কিছুদিন আগতে প্ৰায় 3 সপ্তাহমান আগতে ইউটিউবত এখন মুকলি কৰি দিছে। চিনেমাখনে যথেষ্টখিনি ভাল সহায় পাইছে আৰু চিনেমাখনৰ বিষয়ে আৰু যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে মই ক'বলৈ এইটোৱে বিচাৰিম যে চিনেমাখন চাই থাকোঁতে আপোনালোক এনেকুৱা লাগিব যে আপোনালোক নিজে সেই চিনেমাখনত সোমাই গৈছে, আপোনালোকৰ নিজৰ লগতে সেই ঘটনাটো ঘটি থকা নিচিনা লাগিব। এনেকুৱা লাগিব যেন মোবাইলৰ কেমেৰাত আমি যেনেকৈ ক'ৰবাত যাওঁ, কিবা এটা শ্বুট কৰি থাকোঁ, ঠিক তেনেকৈ কাহিনীটো তেওঁলোকৰ লগত সঁচাকৈ ঘটি থকা নিচিনা আপোনালোকৰ অনুভৱ হ'ব। আৰু পৰিচালকগৰাকী এইখিনিত যথেষ্টখিনি সফল হৈছে দৰ্শকক নিজৰ কাহিনীটোৰ লগত, নিজৰ চিনেমাখনৰ লগত ভালদৰে এংগেজ কৰি ৰখাত। আৰু এই ক্ষেত্ৰত পৰিচালকৰ তথা অভিনেতা অভিনেত্ৰীসকলৰ প্ৰশংসা কৰিবই লাগিব। চিনেমাখন দেখাত একদম সহজ সৰল, কিন্তু তথাপিও সহজ সৰল চিনেমাখনত আপোনালোকে যথেষ্টখিনি ভাল ভাল দিশ বিচাৰি পাব। কেমেৰা কাম যথেষ্ট ভাল হৈছে, মানে এনেকুৱা লাগিব যে আপোনালোকে নিজে চিনেমাখনত সোমাই গৈছে। তাৰপিছত বেকগ্ৰাউণ্ড মিউজিকৰ কামো ভাল হৈছে। লগতে যিকেইটা হৰৰ এলিমেণ্ট আছে, ভৌতিক দৃশ্য আছে, সেইকেইটাও চাই আপোনালোকে কিন্তু গা নোম শিয়ৰি উঠিব। মোৰ উঠিছিলে, সঁচা কথা কৈছোঁ। বিশেষ কিনো ক'ম, জাষ্ট এবাৰ চিনেমাখন চাওক। বেছি দীঘলীয়া নকওঁ মই ভিডিঅ'টো, কাৰণ বেছি কৈ থাকিলে আপোনালোকে চিনেমাখন স্পইলাৰ হৈ যাব আৰু আপোনালোকে চিনেমাখনৰ মজাটো ভালকৈ নাপাব। সেয়েহে এবাৰ যাওক, মই ডেছক্ৰিপশ্যন লিংকটো দি দিম আৰু প্লিজ চিনেমাখন চাওক, ছাপোৰ্ট কৰক। এনেকুৱা ধৰণৰ অসমীয়া কণ্টেণ্ট, ভাল ভাল কণ্টেণ্টক সহায় জনোৱাটো আমাৰ দায়িত্ব। এটলিষ্ট যি আমি চিনেমা চাই ভাল পাওঁ, তেওঁলোকে এনেকুৱা ধৰণৰ কণ্টেণ্টক ছাপোৰ্ট কৰাটো বহুত দৰকাৰী। আৰু মই নাজানো এই ভিডিঅ'টো কিমানে চাব, কিন্তু মই নিজৰ ফালৰ পৰা, যিহেতু মই চিনেমা চাই ভাল পাওঁ, নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ এটা সৰু ভিডিঅ' বনাবলৈ এই চিনেমাখনৰ ওপৰত। আহক তেতিয়াহ'লে এই চিনেমাখনক আমি ছাপোৰ্ট কৰোঁ।
বিশেষ নকওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে বহুতে চিনেমাখনৰ বিষয়ে গম পায়। অলৰেডি বহুতে গম পাইছে, তথাপিও আৰু যাতে মানুহে চাব পাৰে, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।